নমস্কাৰ। জনসংঘৰ পৰা বিজেপিলৈ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা অটল বিহাৰী বাজপেয়ীলৈ আৰু অটল বিহাৰী বাজপেয়ীৰ পৰা নৰেন্দ্ৰ মোদীলৈকে কেনেকৈ বিজেপি হোৱাৰ এই যাত্ৰাটো তেওঁলোকৰ আইডিঅলজিক লৈ কেইবাবাৰো সংঘৰ্ষ কৰিব লগা হৈছিল আৰু কেনেকৈ তেওঁলোকে বিশ্বৰ সকলোতকৈ ডাঙৰ পলিটিকেল পাৰ্টি হলেগৈ তাৰ বিষয়ে আজি আলোচনা কৰো আহকচোন। বিজেপিৰ ইষ্টাব্লিছমেণ্ট যদিও 1980 চনৰ 6 এপ্ৰিলত হৈছিল, কিন্তু ইয়াৰ মেইন অৰ্থাৎ ঘাই শিপাডালৰ ৰোপণ কিন্তু শ্যামাপ্ৰসাদ মুখাৰ্জীয়েহে কৰিছিল। শ্যামাপ্ৰসাদ মুখাৰ্জী হৈছে হিন্দু মহাসভাৰ এজন নেতা আছিল। শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে যদিও কংগ্ৰেছৰ এজন সদস্য নাছিল, তথাপিও নেহেৰুৱে তেওঁৰ কেবিনেটত এটা উচ্চপদস্থ বিষয়া দিছিল, অৰ্থাৎ ইণ্ডাষ্ট্ৰি এণ্ড ছাপ্লাইৰ মন্ত্ৰী দিছিল। কিন্তুকে তেওঁ নেহেৰুৰ আণ্ডাৰতে কাম কৰি থাকিও যেতিয়া নেহেৰু লিয়াকত আলী পেক অৰ্থাৎ সন্ধি হৈছিল, তেওঁ তাত অসন্তুষ্ট হৈ তেওঁৰ মন্ত্ৰিত্ব পদত্যাগ কৰিছিল আৰু তাৰ পিছত তেওঁ নিজেই RSSৰ হেড গুলবৰ্গাৰৰ লগত কথা পাতি RSSৰ কিছু সদস্য লৈ তেওঁ জনসংঘৰ স্থাপনা কৰে। জনসংঘই তেওঁলোকৰ প্ৰথমটো ইলেকশ্যনত মাত্ৰ 3টা চিট দখল কৰিবলৈ সক্ষম হৈছিল, কিন্তুকে তাৰ পিছতেই জনসংঘৰ বিস্তাৰ হবলৈ যেতিয়া আৰম্ভ হৈছিল, সেইখিনি সময়তেই জনসংঘৰ হেড মুখাৰ্জীৰ মৃত্যু হৈছিল। তেনেস্থলত দলটোক আগুৱাই নিয়াৰ দায়িত্ব আহি পৰিছিল পণ্ডিত দীনদয়াল উপাধ্যায়লৈ। দীনদয়াল উপাধ্যায়ে 1953 চনৰ পৰা 1967 চনলৈ দলটোক সেৱা কৰে। এই দলটোৰ যেতিয়া স্থাপনা হৈছিল, সেইখিনি সময়ত তেখেতসকলৰ আইডিঅলজিটো হিন্দুত্ব অৰ্থাৎ হিন্দু সংস্কৃতি সভ্যতাক লৈ সীমিত আছিল, কিন্তু ইয়াৰ পিছত দীনদয়াল উপাধ্যায়ে এইটোক বিস্তাৰ কৰিলে। তেওঁলোকে তেওঁলোকৰ মেনিফেষ্টত ইউনিফৰ্ম চিভিল কোড, জম্মু এণ্ড কাশ্মীৰৰ স্পেচিয়েল ষ্টেটাছ আৰু গো হত্যা বন্ধ কৰা, প্ৰতিৰোধ কৰাক লৈ তেওঁলোকে তেওঁলোকৰ মেনিফেষ্টো বনাল। আৰু তাৰ পিছত তেওঁলোকে তেওঁলোকৰ ইলেকশ্যনটোত 1967 চনৰ যোনটো ইলেকশ্যন আছিল, সেই ইলেকশ্যনটোত তেওঁলোকে 35টা চিট দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে কিন্তু তেওঁলোকৰ যোনটো দল, এই দলটো বিহাৰ, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত তেওঁলোকে হিন্দী ভাষী এৰিয়াবোৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে দলটোৰ লিডাৰশ্বিপ AB বাজপেয়ীলৈ আহিছিল। AB বাজপেয়ীৰ লগতে কাম কৰিছিল LK আদৱানীও। তেওঁলোক দুয়োজনে এই দলটোক বহু বছৰ ধৰি চাৰ্ভ কৰিল। তেওঁলোকে যদিও এই দলটোক লৈ আগুৱাই গৈ আছিল, কিন্তু তেওঁলোকে বহুতো ঘাত প্ৰতিঘাত তেখেতসকলে পাইছিল। ৰাস্তাত কেইবাবাৰো উত্থান পতন হৈছিল। তেওঁলোকৰ আইডিঅলজিক লৈ তেওঁলোকে সন্তুষ্ট নাছিল। 1977 চনৰ পৰা 1980 চনত তেওঁলোকে তেওঁলোকৰ দলটো জনতা দল হৈ গৈ, অৰ্থাৎ দলটোৰ নাম চেঞ্জ হৈ গৈ জনতা দল হোৱাৰ মেইন কাৰণটোৱে আছিল সৰু সৰু কিছুমান ৰাজ্যৰ দলবোৰৰ লগত তেওঁলোকে সন্মিলিতভাৱে চৰকাৰ গঠন কৰিব লগা হৈছিল। তেনেস্থলত তেওঁলোকে তেওঁলোকৰ দলৰ যোনটো আইডেন্টিটি, সেই আইডেন্টিটিকে চেঞ্জ কৰি দিছিল, নেম চেঞ্জ কৰি দিছিল, জনতা দল হৈ গৈছিল সকলোৱে মিলি। এই গোটেই জনতা দলটোৰ সেইখিনি সময়ত প্ৰধানমন্ত্ৰী হৈছিল মোৰাৰজী দেশাই। কিন্তু এই দলটি বেছি দিন টিকি নাথাকিল, কাৰণ সকলোৰে আইডিঅলজি বেলেগ বেলেগ আছিল। কিছুমানে ৰাষ্ট্ৰীয়তাবাদ, কিছুমানে জাতীয়তাবাদ ভাল পাইছিল আৰু প্ৰত্যেকটো ৰাজ্যৰ সমস্যা বেলেগ বেলেগ আছিল। তেনেস্থলত তেওঁলোকে মাজতে ভেদাভেদৰ সৃষ্টি হৈছিল, মতবাদৰ সৃষ্টি হৈছিল। তেনেস্থলত এই দলটি আকৌ পুনৰ নিৰ্মাণ হয়। পুনৰ নিৰ্মাণ হোৱাৰ আগতে কিন্তু যেনেকৈ তেওঁলোকৰ আইডিঅলজি হিন্দুত্ব আছিল বা ইউনিফৰ্ম চিভিল কোড আছিল, এইবোৰৰ পৰা তেওঁলোকে অলপ আঁতৰি চিন্তা চৰ্চা কৰিবলৈ বিচাৰিছিল, কাৰণ তেওঁলোকে লিবাৰেলিজম, তাৰপিছত ছচিয়েলিজম, এইবোৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিবলৈ যত্ন কৰিছিল। কিন্তু তেওঁলোকে বিফল হোৱাত তেওঁলোকে আকৌ ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিৰ নামেৰে 1980 চনত পুনৰ তেওঁলোকে ৰিষ্টাৰ্ট কৰে। 1980 চনত ৰিষ্টাৰ্ট হলে বিজেপি দল গঠন হলে হয়, কিন্তু 1984 চনত তেওঁলোকে ইলেকশ্যনত মুখ থেকেচা খাবলগীয়া হৈছিল, কাৰণ সেইখিনি সময়ত তেওঁলোকে তেওঁলোকৰ প্ৰথমটো ইলেকশ্যনত মাত্ৰ 2টা চিট দখল কৰিবলৈ সক্ষম হৈছিল। এটা কৰ্ণাটকত জিকিছিল, এটা গুজৰাটত জিকিছিল। কিন্তু এই দুয়োটা চিটতে অটল বিহাৰী বাজপেয়ী বা LK আদৱানীয়ে জিকা নাছিল। গতিকে আপোনালোকে জনাবচোন এই দুইটা চিটত কোনে জিকিছিল। মই বাৰু হিণ্টটো আপোনালোকক দি দিলো, গুজৰাট আৰু কৰ্ণাটকত জিকিছিল।
1984 চনত যদিও তেওঁলোকৰ ফলাফল ইমান ভাল নাছিল, কিন্তু 1989 চন অৰ্থাৎ 1989ত তেওঁলোকৰ ফলাফল বহু উন্নত হ'ল। তেওঁলোকে 86টা চিট দখল কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে সেইখিনি সময়ত এটা কলিউজন গভাৰমেণ্ট বনাইছিল। এই কলিউজন গভাৰমেণ্টটোৰ প্ৰধানমন্ত্ৰী আছিল VP সিং। বিজেপি ষ্টাৰ্ট হওঁতে ইয়াৰ হেড অৰ্থাৎ মেইন কাৰ্যকৰ্তা AB বাজপেয়ী আছিল, কিন্তু ইয়াৰ পিছত ইয়াৰ কাৰ্যভাৰ লালকৃষ্ণ আদৱানীলৈ আহিল। লালকৃষ্ণ আদৱানীয়ে কিন্তু এটা বিগ মুভ কৰিল, অৰ্থাৎ ডাঙৰ ৰণনীতিক চেঞ্জ এটা আনিলে। সেইটো হৈছে 1990 চনত ৰাম ৰথ যাত্ৰা ষ্টাৰ্ট কৰিলে। এইটো সোমনাথ টেম্পুলৰ পৰা অযোধ্যালৈ এটা ৰথ যাত্ৰা ষ্টাৰ্ট কৰিছিল, য'ত গোটেই হিন্দুখিনিক একত্ৰিত কৰিবলৈ মানে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেওঁলোকে প্ৰচাৰ চলাইছিল আৰু ইয়াত সহযোগ কৰিবলৈ পাৰ্টিচিপেট কৰিবলৈ কাৰ সেৱককে ধৰি RS বা অন্যান্য হিন্দু সংগঠন বা অন্যান্য ঠাইৰ হিন্দু মানুহবোৰ তাত গোট খাইছিল। এই গোট হোৱাত গোটেই উত্তৰ প্ৰদেশ জাম হৈ গৈছিল। তেনেস্থলত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে তেওঁলোকক প্ৰতিবন্ধ কৰি দিছিল, অৰ্থাৎ ৰখাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকক ৰখাবলৈ যাওঁতে প্ৰশাসন আৰু তেওঁলোকৰ মাজত এটা যুদ্ধকালীন পৰিস্থিতিৰ সন্মুখীন হৈছিল। তেনেস্থলত বহুতো জোৱান আৰু বহুতো সাধাৰণ জনতাৰ হতাহতিত কিছুমান নিহত হৈছিল, কিছুমান আহত হৈছিল। কিন্তু তেওঁ সেই যাত্ৰাটো ৰখাবলৈ পৰা নাছিল। এই যাত্ৰাটোত তেওঁলোকৰ যোনটো উদ্দেশ্য আছিল, ইয়াত কিন্তু তেওঁলোকে প্ৰায় সফলতা লাভ কৰিছিল। কিন্তু ইয়াৰ পিছতে তেওঁলোকে আকৌ নেক্সট মুভ কৰিলে। সেই নেক্সট মুভটো হৈছে 1991 চনৰ ডিচেম্বৰ মাহত একতা যাত্ৰা। একতা যাত্ৰাটো কৰিছিল তেওঁলোকে কন্যাকুমাৰীৰ পৰা জম্মু এণ্ড কাশ্মীৰলৈকে। এই যাত্ৰাটোতো তেওঁলোকে বহুত ভাল এটা ফলাফল লাভ কৰিছিল। তাত বহুতো মানুহ পাৰ্টিচিপেট কৰিছিল। তেওঁলোকৰ যোনটো উদ্দেশ্য আছিল, এই উদ্দেশ্যত তেওঁলোকে প্ৰায় সফল হৈছিল। কিন্তু বিজেপি বিবাদলৈ 1992 চনত আহিছিল, যেতিয়া ৰাম মন্দিৰৰ ওচৰতে, বৰ্তমান ৰাম মন্দিৰ আৰু তেতিয়াৰ বাবৰি মছজিদৰ ওচৰতে তেওঁলোকে এটা সভা আয়োজন কৰিছিল। এই সভাত অকস্মাত ৰাইজ উগ্ৰ হৈ বাবৰি মছজিদ ধ্বংস কৰি দিয়ে আৰু ভাঙে। তেনেস্থলত 68 জন তেওঁলোকৰ সদস্যক গ্ৰেপ্তাৰ কৰা হয়। এই 68 জনক গ্ৰেপ্তাৰ কৰাৰ মেইন উদ্দেশ্য আছিল তেওঁলোকে সেই ভিৰটোক উত্তেজনামূলক ভাষণ দিয়ে উত্তেজিত কৰিছিল বুলি কোৱা হৈছিল। এই 68 জন বিষয়ববীয়া যে গ্ৰেপ্তাৰ হৈছিল, এই গ্ৰেপ্তাৰ হোৱাৰ ভিতৰত LK আদৱানীকে ধৰি বহুতো প্ৰমুখ বিজেপিৰ নেতা আছিল, যোনসকলক জাষ্টিছ মনমোহন সিং কমিটিয়ে সেইখিনি সময়ত তেওঁলোকক দোষী সাব্যস্ত কৰিছিল। কিন্তু 2020 চনৰ এটা ৰিপৰ্টত তেওঁলোকক নিৰ্দোষী বুলি ঘোষণা কৰা হ'ল। এই যে বাবৰি মছজিদ ধ্বংস কৰিছিল, এই বাবৰি মছজিদ ধ্বংস কৰোঁতে কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ধাৰ্মিকভাৱে সংঘৰ্ষ হৈছিল, যাৰ ফলত বহু যান জঁটৰ পৰা ধৰি বহু ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল। বিজেপিয়ে সেইখিনি সময়ত 3বাৰকৈ তেওঁলোকে সংখ্যাগৰিষ্ঠ হৈছিল। কিন্তু বিজেপিয়ে অৰ্থাৎ অটল বিহাৰী বাজপেয়ীয়ে 3বাৰ প্ৰধানমন্ত্ৰী হৈছিল, কিন্তু মাত্ৰ এটা টাৰ্মহে তেওঁ সম্পূৰ্ণভাৱে প্ৰধানমন্ত্ৰী কাৰ্যকাল শেষ কৰিবলৈ পাৰিছিল, সমাপ্ত কৰিবলৈ পাৰিছিল। সেইটো হৈছে 1999 চনৰ পৰা 2004লৈকে। তাৰ আগতে তেওঁ দুবাৰ হৈছিল, কিন্তু 2বাৰতো তেওঁলোকৰ চৰকাৰ সম্পূৰ্ণৰূপে পৰিচালিত কৰিব পৰা নাছিল। 2বাৰতে তেওঁলোকৰ চৰকাৰ ভাঙি গৈছিল, কাৰণ সেইখিনি সময়ত তেওঁলোকে অন্য সৰু দলৰ সহযোগ ল'ব লগা হৈছিল। সেইখিনি সময়ত বিজেপিৰ যোনটো এলায়েন্স আছিল, তাক NDA বুলি কোৱা হৈছিল। বৰ্তমানো বিজেপিৰ এলায়েন্সটোক NDA বুলিয়েই কয়। সেই NDA এলায়েন্সৰ সৃষ্টিকৰ্তা LK আদৱানী আৰু AB বাজপেয়ী আছিল, আৰু সেইখিনি সময়ৰ পৰাই কংগ্ৰেছৰ যোনটো এলায়েন্স আছিল, সেইটো UPA বুলি কোৱা হৈছিল। কিন্তু বৰ্তমান UPAটো যায় ইণ্ডিয়ান এলায়েন্স হ'ল। বাবৰি মছজিদ ভঙাৰ পিছত তেওঁলোকৰ যোনটো আইডিঅলজিত পৰিৱৰ্তন হ'ল। তেওঁলোকে হিন্দুত্ব আইডিঅলজিত স্থায়ী হৈ গ'ল আৰু তেওঁলোকে তেওঁলোকৰ মেনিফেষ্টত ৰাম মন্দিৰ পুনৰ নিৰ্মাণৰ দৰে কাৰ্যসূচী সন্মিলিত কৰি ল'লে। আৰু সেইখিনি সময়তে কিন্তু AB বাজপেয়ী আৰু LK আদৱানীৰ দুটা পেয়াৰ বহুত প্ৰসিদ্ধ হৈ গৈছিল। সেইখিনি সময়ত বহুতে কয় LK আদৱানীৰ ৰণনীতি আৰু AB বাজপেয়ীৰ ভাষণ বহুত ফেমাছ আছিল। সেইখিনি সময়ত বহুতে এটাই নাৰা দিছিল, সেইটো হৈছে প্ৰধানমন্ত্ৰী কি আগলি বাৰী অটল বিহাৰী। আৰু তাতে আপোনালোকে সকলোৱে হয়তো জানেই, হম হাৰ নেহি মানেংগে ৰাহ নেহি থামেংগে, এনেকুৱা ধৰণৰ কবিতাৰে তেওঁ বহুত চৰ্চিত ব্যক্তিও আছিল। কিন্তু ইয়াৰ পিছতে তেওঁলোকে
প্ৰায় 2টা টাৰ্ম ফেল হৈছিল। ইয়াৰ পিছতে আপোনালোকৰ সকলোৰে প্ৰিয় বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিল 2014 চনৰ পৰা অগলিবাৰ মোদী চৰকাৰ। আপোনালোকে সকলোৱে হয়তো জানেই। যিহেতু মেনিফেষ্টো আৰু শ্লোগান এইবোৰে ইলেকশ্যনত বহুত কাম কৰে, তেনেস্থলত আগৰ যোনবোৰ ফিলচফি আইডিঅলজি সকলোৰে আছিল কংগ্ৰেছ, বিজেপি বা অন্য দলৰ, কিন্তু ইয়াত নতুনত্ব আনিলে নৰেন্দ্ৰ মোদী। সেইটো হৈছে সবকে সাথ সবকে বিকাশ, অৰ্থাৎ ডেভেলপমেণ্টৰ নীতি আৰু আদৰ্শৰে তেওঁ আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছিল। আৰু ইয়াত মানে তেওঁ যুৱক চামক বহুত গুৰুত্ব দিছিল। যেনেকৈ ধৰক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আণ্ডাৰত A.B. বাজপেয়ী আৰু লাল কৃষ্ণ আদৱানী ডাঙৰ হৈ আছিল বুলি কয়, ঠিক তেনেকৈ অটল বিহাৰী বাজপেয়ীৰ আণ্ডাৰত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰ হৈ আছিল বুলি বহুতে কয়। নৰেন্দ্ৰ মোদীয়ে সেইখিনি সময়ত বাবৰি মছজিদৰ পৰা ভাঙাৰ পৰা ধৰি একতা যাত্ৰালৈকে দুয়োটা কাৰ্যসূচীতে তেওঁ মুখ্য ভূমিকাত আছিল। আৰু বহুতৰ মতে নৰেন্দ্ৰ মোদীৰ পিছফালেদি যোনটো তেওঁৰ কবচ, সেইটো হৈছে অমিত শ্বাহ। গতিকে অমিত শ্বাহক বহুতে কবলৈ বিচাৰে যে চাণক্য বুলি, চাণক্য অফ ইণ্ডিয়ান পলিটিক্স। আপোনালোকৰ মতামত জনাবচোন, আচলতে তেওঁ বিজেপিৰ চাণক্য হয় নে নহয়। নৰেন্দ্ৰ মোদীয়ে 2টা টাৰ্মছ অলৰেডি কমপ্লিট কৰিল আৰু এইটো তৃতীয়টো তেওঁৰ টাৰ্ম চলি আছে। ঠিক সমান্তৰালকৈ অসমতো বিজেপিয়ে শিপা বিস্তাৰ কৰি পেলালে। বিজেপিয়ে অসমত কেনেকৈ শিপা বিস্তাৰ কৰিল, অসমত ফাৰ্ষ্ট বিজেপি আনিছিল উমানাথ চৌধুৰী আৰু লক্ষেশ্বৰ গোহাঁয়ে, কিন্তু ইয়াৰ পিছতে বহু কেইজন লোকে ইয়াত অৱদান দিছিল। কিন্তু এই বিজেপিটো আমাৰ অসমত আহিছিলহে হয় 80s, কিন্তু অসমত কোনো প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল। সেইখিনি সময়ত বৰাক উপত্যকাত 2-এটা চিটত জয়ী হৈছিল, কিন্তু তাৰ বাহিৰে অন্য একো আমাৰ অসমত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল। কিন্তু পিছলৈ ৰাজেন গোহাঁই, বিজয়া চক্ৰৱৰ্তীকে ধৰি কেইবাটাও আমাৰ লোকসভাৰ সদস্য হিচাপে পাৰ্লিয়ামেণ্টলৈ গৈছিল, কিন্তু অসমত তেওঁলোকে এবাৰো চৰকাৰ গঠন কৰিব পৰা নাছিল। কিন্তু 2016 চনত আপোনালোকে গম পাইছেই, সেইখিনি সময়ত বিজেপি চৰকাৰ আহিছিল। বিজেপি চৰকাৰ অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ চৰকাৰ। সৰ্বানন্দ সোণোৱাল সেইখিনি সময়ত এটা প্ৰসিদ্ধ শ্লোগান লৈ আহিছিল, সেইটো হৈছে সকলোৰে আনন্দ সৰ্বানন্দ। আৰু জাতিৰ মাটি ভেটিৰ যোনটো ফিলচফিৰে তেওঁ আমাৰ অসমখনক 5 বছৰ ধৰি চাৰ্ভ কৰিলে, এই জাতিৰ মাটি ভেটিটো এইবোৰ আচলতে আমাৰ জাতীয়তাবাদী দলৰহে শ্লোগান হ'ব লাগিছিল, কিন্তু আচলতে ৰাষ্ট্ৰীয়তাবাদী দলত এই জাতীয়তাবাদী তেওঁলোকৰ যোনটো আইডিঅলজি, এই আইডিঅলজিটো তেওঁলোকে এড কৰি লৈ আমাৰ অসমখন তেওঁলোকে শাসন কৰি আছে। সৰ্বানন্দ সোণোৱালৰ পিছত আকৌ 2019ত আপোনালোকৰ সকলোৰে প্ৰিয় মামা বুলি ক'লে আপোনালোক সকলোৱে হয়তো গমেই পাইছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহুতো অভিজ্ঞ ব্যক্তিয়ে মানে যে তেওঁ অসমৰ পলিটিক্সৰ সকলোতকৈ দক্ষ আৰু যোগ্য ব্যক্তি বুলিও কয় বহুতে। কিন্তু তেওঁৰ বহুতো কণ্ট্ৰভাৰ্চিও আছে, তেওঁ বহুতো বিবাদিত ভাষণ দিয়া আমি ইতিমধ্যে প্ৰায় দেখা পাই থাকো। 1951 চনৰ পৰা 2025লৈকে বিজেপিৰ এই জাৰ্নিটোত বহুতো উত্থান পতন আছিল, কিন্তু 2025ত গৈ ই বিশ্বৰ সকলোতকৈ ডাঙৰ পলিটিকেল পাৰ্টি হৈ গৈ চাইনাৰ কমিউনিষ্ট পাৰ্টিক তেওঁলোকে পিছ পেলায়। ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।